আপোনাৰ এতিয়া মোবাইল হেৰালে নিশ্চিত থাকক। আৰক্ষীৰ বিশেষ শ্বেয়াৰ পৰ্টেলে আপোনাৰ হেৰুৱা মোবাইল ঘূৰাই অনাত কৰিব সহায়। মঙলদৈ আৰক্ষীয়ে 17টাকৈ হেৰুৱা মোবাইল গৰাকীক ঘূৰাই দিবলৈ সক্ষম হ'ল সেই বিশেষ পৰ্টেলৰ জৰিয়তে। আজি মঙলদৈ সদৰ থানাত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উপস্থিতিত মঙলদৈৰ বিভিন্ন স্থানৰ 17গৰাকী ব্যক্তিক হেৰুৱা মোবাইলসমূহ ঘূৰাই দিয়ে। পৰৱৰ্তী সময়ত কাৰোবাৰ যদি মোবাইল ফোন হেৰাই শীঘ্ৰেই আৰক্ষী থানাত অৱগত কৰিবলৈ আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীয়ে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আমি আজি 17জন মানুহক আমি যাৰ যাৰ মোবাইল হেৰাইছিলে আৰু কমপ্লেইন আহিছিলে তেওঁলোকক আমি তেওঁলোকৰ মোবাইল ঘূৰাই দিছোঁ ৰিকভাৰ কৰি পেলাই। আমাৰ এটা পৰ্টেল আছে CIR পৰ্টেল বুলি কয়, সেই পৰ্টেলৰ যোগেদি আমি মোবাইল হেৰুৱা মোবাইলবোৰ আমি ট্ৰেক কৰি লোকেট কৰি পেলাই আমি ৰিকভাৰ কৰিবলৈ সক্ষম হওঁ। সেই হিচাপত আমি কিছু অংশ মোবাইল আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈ পেলাই বিভিন্নজন মানুহক আমি ইয়াতে মাতি পেলাই ইয়াতে সমূহীয়াকৈ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু এই যোগেদি আপোনালোকৰ যোগেদি মই এই বস্তুৱে ৰাইজক মেছেজটো দিব বিচাৰোঁ যে আমাৰ তেওঁলোকৰ কাৰোবাৰ মোবাইল যদি হেৰায় তেনেহ'লে পুলিচক আমাক কমপ্লেইন দিব, আমি তেওঁলোকৰ মোবাইল ৰিকভাৰ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু সেই হিচাপে আমি বহুতখিনি সফলো হৈছোঁ। আৰু এই যোগেদি আৰু এটা কথা ক'ব বিচাৰোঁ যে এই পৰ্টেলৰ যোগেদি কাৰোবাৰ মোবাইল যদি হেৰায় আমাৰ লগালগ কমপ্লেইন দিলে সেই মোবাইল লগালগ ব্লকো হৈ যায়, যাতে বেলেগ মানুহে সেই মোবাইল ইউজ কৰিব নোৱাৰে। আগতে অসুবিধা হৈছিলে কাৰণ মোবাইলবোৰ হেৰুৱাৰ পিছততো বেলেগ বেলেগ জেগালৈ গুচি যায় আৰু লোকেট কৰি থাকিবলৈ বা ট্ৰেক কৰি থাকিবলৈ অকণমান অসুবিধা হয়। তাৰপিছত যেতিয়া এই পৰ্টেলটো আৰম্ভ কৰা হৈছে তাৰ পিছৰ পৰা বস্তুখিনি সেই পৰ্টেলৰ যোগেদিয়ে বহুতখিনি ট্ৰেক হৈ যায়। তাৰপৰা আমি গৈ পেলাই বিভিন্ন জেগাত য'ত ট্ৰেক হয় তাত আমি কানেক্টহে কৰিব লাগে, তেওঁলোকে ৰিকভাৰ কৰি পেলাই বা তেওঁলোকে লোকেট কৰি পেলাই আমাক দিয়ে, আমি সেই হিচাপে ৰিকভাৰ কৰোঁ। এই পৰ্টেলৰ যোগেদি আমাৰ বহুতখিনি হেল্প হৈছে। আৰু আফৰোজা চেমিম আহমেদ, ঘৰ মঙলদৈ 2 নম্বৰ ৱাৰ্ড। যোৱা 2025 চনৰ ফেব্ৰুৱাৰী 4 তাৰিখে হেৰাইছিলে 2 নম্বৰ ৱাৰ্ডতে। ৰাস্তাৰে গৈ থাকোঁতে হাতৰ পৰা থপিয়াই লৈ গৈছে। তাৰপিছত ইয়াতে মঙলদৈ থানাতে কমপ্লেইন কৰিলোঁ। তাৰপিছত ছাৰহঁতে চেষ্টা চলাই কিনে অৱশেষত পোৱা গ'ল। আৰু ভাল লাগিছে, হয় ভাল লাগিছে, বেছলি ভাল লাগিছে। আৰক্ষীক ধন্যবাদ জনাইছোঁ। পৰ্টেলৰ যোগেৰে এতিয়া সহজ হৈছে উলিয়াবৰ কাৰণে। আৰু বাকী যদি ইয়াৰ পিছতো কাৰোবাৰ সেনেকৈ হেৰায় তেতিয়াহ'লে থানা আৰক্ষীক জনাওক। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।